Hello friends, welcome to my YouTube channel. So আজি আহিছিলো দুইটা মেলা চাব ন মেলা চাব আহিছো ছয়বাৰী মেলা সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছো চাই থাকক বস্তু কি ওলাইছে তো ধুনীয়াকৈ দোকান চোকান খুলি লৈছে দোকানীসকলে তো এতিয়া বেচা বিক্ৰীৰ কাৰণে অপেক্ষা কৰিব আৰু তো কাষ্টমাৰ আহিব আৰু মাল বেচিব তো দোকানীবিলাকৰ মানে তেনেকুৱাই আৰু কিনো কৰিব আৰু কাষ্টমাৰৰ কাৰণে মুখ মিলি থাকে দিনটো তো সেয়া এটা মুখ মিলিয়ে নাই কাষ্টমাৰ লাগে তাৰ হয়নে নহয় আৰু এইয়া আমাৰ চলো ডাক্তৰ আই পোৱা চলো ডাক্তৰ দেখা পাইছে তো চাওক দোকানবিলাক ধুনীয়াকৈ সজাইছে আৰু আমাৰ 19P আছে 19P কি কৰি আছে তো আমাৰ 19P টকা হিচাপ কৰি আছে নেকি চাওক হাতত টকা নহয় দিয়ক নলয় 30 টকা দিয়ক 50 টকা না যাক তো কি সুন্দৰ বস্তু আছে মানে দোকানবিলাকত চালে মানে বহুত ভাল লাগে আৰু জানে চালে ধুনীয়া লাগে দোকানবিলাকো ধুনীয়া লাগে দেখাত চাওঁ এয়া পুতলা দোকান ফুল দোকান চব আছে আৰু তো পুতলা দোকান বহুত ধুনীয়া পুতলা আছে দোকানখনত মানে ভাল লাগে আৰু চাই বহুত ধুনীয়া লাগিছে চাওক দোকানখন চাওক ইয়াত দেখিছেনে পুতলা চাওক ইয়াত ঝুমুৰ আছে দোকানবিলাক চাওক কি ধুনীয়া লাগিছে তো এখন হ'ল ফুল দোকান দেখিছেন নাই পোৱালি মোবাইল টিভি আছে কিন্তু কাষ্টমাৰ হ'লে মনে নাই তো চাওঁ এয়া ফুলদানি বহুত ধুনীয়া লাগিছে কিন্তু চাই তো ঘৰত সজালে আৰু ধুনীয়া লাগিব তো লৈ যাব পাৰে মেলাত আহিব আপোনালোকে চৰাইবাহী মেলা তো চৰাইবাহীত নাহে বেলেগত যাব তো এনেকুৱা ফুল পাব ধুনীয়া দেখিছেনে নাই চৌকেছত সজাব পাৰে আৰু বহুত ভাল লাগিছে দেখিছে না ফুল বহুত ধুনীয়াই লাগিছে কিন্তু তো ইয়াত সৰু পুতলাও আছে হাতী গড় বাঘ মানে সকলো ইয়াতে জীৱ জন্তু ধৰক কাজিৰঙা সেইটোৱে আৰু তো ইয়াত মণিহাৰী দোকান তো চাওক মণিহাৰী দোকান হয় ধুনীয়া তো এইফালে চাওক ফটো দোকান এখন আছে দেখিছেনে মানে হনুমান জয় কৃষ্ণ শ্ৰীৰাম সকলোৱে আছে ইয়াত ভগৱান মানে চব পাব ইয়াতে সকলো ধৰণৰ মানে ফটো আছে তো ইয়াত চাওক উল্টাইহে চশমা পিন্ধে আৰু ইয়াত চাওক মানে চব এখন দোকানত চব ফটোৱে অনলি খালি ফটো আৰু লেবেল পাব এইবিলাক পকাত মাৰে আৰু এই দেখিছেনে আপোনালোকে মানে বেল হয় বেল আৰু এইটো জুপুৰি আছে মাখি মাৰি আছে নেকি বহি মাখি মাৰা নিচিনা লাগিছে কিন্তু চাওক এই দোকান মানে খুলি আছে লাহে আৰু এইবিলাক বেলবিলাক মানে 50 ৰুপিজ 50 টকাকৈ এইবিলাক দাম আৰু এটা বেলত চাওক ইয়াৰ নিচা টিচা লাগি গ'ল নে কিবা খাই লৈছে নেকি লাং খাই পৰি আছে হাই হয় তো চাওক বাই তো ইফালে চশমা দোকান হয় এখন চশমা সকলো ধৰণৰ চশমা পাব ইয়াতে তো ইয়াত পানী পিয়া লাগি গ'ল কি খবৰ মিচিক হাঁহি মাৰিছে দেখিছে আৰু ইয়াত চাওক মণিহাৰী বস্তু মানে আৰু এই আমাৰ টেবলেট বুঢ়া দেখিছে লাই টেবলেট বুঢ়া আৰু ৰমাকান্ত এই চলমা খানৰ লগৰটো হিৰ' কামাণ্ডাৰ তো ইহঁতৰ মানে চব লেডিছৰ বস্তু ৰাখে লেডিছৰ কাৰণে অপেক্ষা কৰি আছে হয় অপেক্ষা কৰি আছে বহি ভাল চলা নাই মানুহ আহিলে চলিব ন আছে তো ফাইনেলি আপোনালোকে চৰাইবাহী মেলা দেখা পালে মানে সম্পূৰ্ণ দেখুৱাব নোৱাৰিম বহুত ডাঙৰ মেলা হয় এখন গম পাইছেনে নাই বহুত ডাঙৰ মেলা তো সম্পূৰ্ণ আপোনালোকক দেখুৱাব নোৱাৰিম মই তো যিখিনি দেখাইছোঁ এইখিনি বহুত আৰু হাই গাইজ মই এতিয়া তাঁতি আহিছোঁ মই তাত চুলিৰ জালপান কাটিম বুলি ভাবিছোঁ তো এইটো এটা আছে চকৰি ভেটি মানে দেখিছেনে পোৱালি মানুহক দিলে মানে বেউচ হৈ যাব গম পাইছেনে আৰু প্ৰেছাৰ থকা মানুহবিলাকে দেখা পালে মানে ডাইৰেক্ট মানে এইটো দিলে মানে ফৰ্মেটে হৈ যাব আৰু বহুত ডাঙৰ সাপ
যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো আপোনালোকে কৰিব নাপাহৰিব তো আজিলৈ বাই